মাজুলীৰ নাও দুৰ্ঘটনাৰ উত্তেজনা দূৰ নহওঁতেই পুনৰ সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। বৰ্তমানলৈকে মৃত্যু হৈছে 11জনকৈ লোকৰ। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ ৱাৰ্ধা নদীত এখন ডাঙৰ নাও ডুবি যোৱাৰ ফলত বৰ্তমানলৈকে 11জনকৈ লোকৰ মৃত্যু হৈছে। জানিব পৰা মতে নাওখনত থকা কেইবাগৰাকীও যাত্ৰী বৰ্তমানেও সন্ধানহীন হৈ আছে। ইতিমধ্যে সন্ধানহীন ব্যক্তিসকলক বিচাৰি নদীখনত উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু আমিও নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সন্ধানহীন হোৱা ব্যক্তিসকলক সুকলমেই উদ্ধাৰ কৰিব পাৰে। উল্লেখযোগ্য যে বিগত সপ্তাহত মাজুলীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নযাওঁতেই পুনৰ দেশত এনেদৰে আন এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হোৱাটো খুবেই দুখজনক কথা। মাথো এটাই প্ৰাৰ্থনা, সকলোকে যাতে সুকলমে উদ্ধাৰ কৰিব পাৰে।